তো আমি এতিয়া হোটেলৰ পৰা ওলাই আছোঁ আৰু গৈ আছোঁ আমি আগ্ৰা। তো গাড়ী আমাৰ বুক কৰি থোৱা আছে, গাড়ীখন আহি আছে। ইয়াত ৱেডাৰটো বহুত ড্ৰাই হয়। আপুনি মুখত কিবা ক্ৰীম লগালে বা লগাওক বা নলগাওক, লগালেও 10-15 মিনিটৰ পিছত একদম টানি টানি ধৰিব। তেলেতীয়া ক্ৰীম লগাওক, যি লগাওক, মানে হাৱাটো খুব বেয়া। আৰু প্ৰদূষণটো বেলেগ কথা, এইটো প্ৰদূষণ আছেই, হাৱাটো খুব বেয়া। মানে কি কৰিব, উপায় নাই, মাস্ক ল'বই লাগিব, নহ'লে কাহ চাহ বেমাৰ হ'বই। আৰু ঘৰত গৈ কি হয় ঠিক নাই। মানুহখিনিয়েতো বিন্দাছ, আমি ঘৰত যেনেকৈ থাকোঁ তেনেকৈ বিন্দাছ থাকে, না মাস্ক না কিবা কিবি। কিন্তু আমি নোৱাৰোঁ, আমাৰ হাৱা পানী বেলেগ আৰু পানী বেয়া। পানী দিল্লীটো বেয়া, ইয়াতো বেয়া, আৰু নিমখ ভাৱ এটা আহে। এইটো কাৰণে আমি গাড়ীত বহি ল'লোঁ, যি আছে লোকেল চাইট চিং, আৰু আমি তাজমহল যাম, আমি চব বহি ল'লোঁ। तो पहले माँ जी को दिखवा दूँ या पहले कहीं नाश्ता वास्ता कराऊँ आपको, बोलो। पहले माँ जी को ही दिखा दीजिए। ठीक। মই আছোঁ এতিয়া গেষ্ট্ৰ' এণ্ড লিভাৰ এখন হস্পিটেলত, গেষ্ট্ৰ' আৰু লিভাৰ কেয়াৰ। কিন্তু কিয় আছোঁ জানেনে? জেঠাই গেছ হৈ গ'ল, ইমানে গেছ হৈ গ'ল যে তেখেতে কালিৰ পৰা, মানে আমি এতিয়া আগ্ৰালৈ যাব নোৱাৰিলোৱে হয় চাগে। তো উপায় নাই, আমি ড্ৰাইভাৰজনক কৈ পেলাই জেঠাইক ডক্টৰ তালৈ লৈ আহিছোঁ। তো ইনজেকশ্যন দিছে। দ্য গেষ্ট্ৰ' এণ্ড লিভাৰ কেয়াৰ। জেঠাই এনেকুৱাই কণ্ডিশ্যন, মানে নেদেখালে নহয় আৰু। ঠিক আছে ভাই। ऑलरेडी 1 घंटामान लेट हो गया। मेरा छोटा भाई है, ये बगल में ही चल रहा है, मेरा सगा। आपका भाई है, देखने में वैसे ही लग रहा है। এতিয়া আমি আহি পালোঁ এখন ধাবাই হয়, মা জি কি ৰচোই। ইয়াতে আমি কিবা খাই লওঁ চবে, কিবা মানেতো ভালকৈ খাব লাগিব, আৰু খোৱা বা ক'ত হয় ঠিক নাই। ইয়াতে মাছ মাংস কণী একো নাই মথুৰাত, শ্ৰীকৃষ্ণৰ জন্মভূমি। আপুনি য'তে যাওক চব ভেজে পাব, আৰু ভেজৰো দাম এনেকুৱা, আমাৰ তাৰ খাচী মাংসৰ দামটো সমান ভেজৰ। আৰু কিমান খাব, আমি ভাই নোৱাৰোঁ ইমান ভেজ খাই থাকিব। পোহা পায় ইয়াত, পোহাটো মই খোৱা নাই, পোহা খাই লওঁ, আৰু ভাত দালি এইবোৰ খাই আছোঁ। আৰু দালিটো ইয়াততো তৰকা মাৰে, তো দালিটো আমি নৰ্মেলি বিচাৰিছোঁ। পোহাটো খাওঁ, আজি কেনেকুৱা লাগে খাই চাওঁ। অসমৰ পৰা আহিলে ভাত খাবই লাগিব, যিমান দামেই হওক। যেতিয়াই কৈছে শুনিয়ে নেমু নেমু নেমু, ইয়াত ক'ত নেমু পায়? পাব সৰু নেমু, গোল নেমুটো, আমাৰ লোকেল নেমু নাপায়। হ'ব বুলি কৈছে ন? চব পুৰি চুৰি কিবা কিবি খাই আছে। ভাবিছোঁ এইকেইটা ক'ৰ পৰা আহিল, অসমৰ পৰা বুলিতো মই কৈছোঁ নিজে, সিহঁতে গম নাপায়। এইটো ভাই পোহা হয়, পোহা। বেয়া লগা নাই, মিঠা লাগিছে। মিঠা চিৰা নেকি? তাজমহলত এণ্ট্ৰি কৰিবৰ কাৰণে বহুত জামেলা, মই কৈছোঁ নহয়, ইমান ছিকিউৰিটি আছে নহয়, বহুত ছিকিউৰ কৰি ৰাখিছে। আৰু ইয়াত আপুনি মানে দালালৰ হাতত নপৰিব, বহুত কামুৰি থাকিব, এৰি দিব, একো মাত নিদিব। খালি তাতে গাইড থাকে, পুলিচ চুলিচ থাকে ন, সিহঁতক সুধি মেলি আপুনি এণ্ট্ৰি গেটত আহি মই তাতে অলপ বেগ চেগ চেকিং কৰে। তাৰপিছত তাতে চেক ইন হোৱাৰ পিছত আপুনি এইখন গেটেদি সোমাই আহি পাই যাবহি। তো আমি এতিয়া এণ্ট্ৰি মাৰিম। সঁচাকৈ বহুত ভাল লাগিছে, আৰু ভিউটো এতিয়া আহিব। বিলিভ কৰা নাই, সন্মুখত আজি দেখি আছোঁ তাজমহল। য়েছ, ৱাও, কি মজা, কি ধুনীয়া, কি ক'ম। কেমেৰাত যিটো ভাল লাগিছে, সন্মুখত আৰু মজা লাগিছে। কি মানুহ, কি মানুহ।
লালকিল্লাত মানে আমি আছোঁ আগ্ৰাত যিটো লালকিল্লা আছে সেইটো চাবলৈ আহিছোঁ কাৰণ দিল্লীত আমি চাব পৰা নাছিলোঁ লালকিল্লা কাৰণ লালকিল্লা কি বাৰে বন্ধ আছিলে আমাৰ লালকিল্লা সোমবাৰে লালকিল্লা বন্ধ থাকে এতিয়া আছোঁ মীনা বজাৰত ইয়াতে এই মাইকী মানুহৰ শাৰী চাবলৈ আহিছে এয়া মজা শাৰী দেখাইছে কিন্তু কথা হ'ল হে আৰু বহুত দাম কি কৰিব আপোনালোকে ল'বনে আমাৰে ভাল আৰু বিন্দাছ ৰিটাৰ্ণ হোৱাৰ টাইমত ড্ৰাইভাৰজনক আমি বুজাই আহিলোঁ যে জুবিন দা আমাৰ বাবে কি আছিল আৰু তেওঁ কোন হয় তেওঁ আমাৰ বাবে কিমান গান দি থৈ গ'ল তাৰে কেইটামান গান তেখেতক শুনাই দিছিলোঁ ড্ৰাইভাৰজনক এয়া আমি আগ্ৰাৰ পৰা ৰিটাৰ্ণ হৈ আছোঁ আমাৰ বৃন্দাবনত হোটেলৰ ৰুমলৈ আমি ৰিটাৰ্ণ হৈছোঁ প্ৰায় 2.5 ঘণ্টাৰ মূৰত আমি ৰুম পাই গ'লোগৈ আৰু মোৰ ব্লগটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ নেক্সট ব্লগত লগ পাই আছোঁ বাই